নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। এয়া আমি দুধ কচু বনাবলৈ লৈছোঁ। এইখিনি আমাৰ বাৰীৰ পৰা তুলি আনিছে। এয়া ধুনীয়াকৈ কাটি ধুই ধাই লৈছোঁ, লগতে আলুও দিছোঁ দুটামান। আৰু এইখিনি আমি সিজাই লৈছোঁ, অকণমান সিজাই লৈছোঁ। সিজাই ল'লে কিছুমানে নখজুৱাই বুলি কয়, পানীটো ওলাই যায়, গতিকে অকণমান সিজাই লৈছোঁ। দুধ কচুটো কাটোতে অকণমান গাখীৰ নিচিনা ওলায়, সেইকাৰণে আমাৰ এইফালে দুধ কচু বুলি কয়। সকলো ঠাইতে নাম বেলেগ বেলেগ হ'ব পাৰে। আৰু এইফালে মই এইখিনি পিঁয়াজ, নহৰু, কেঁচা জলকীয়া এইখিনি ঠিক কৰি মই মিক্সিত পিচি লওঁ। আৰু এইখিনি পিচি লৈ মই ইয়াতে হালধি দি এইখিনি ভাজি আছোঁ। আমি আজি দুইজনে কচু বনাইছোঁ। এইখিনি অলপ সময় ভাজিব লাগিব। প্ৰায় হৈছেই ভাজা, খুব ধুনীয়া চেণ্ট এটা ওলাইছে। এতিয়া এইখিনি ইয়াতে কচুখিনি আমি ইয়াতে দি দিছোঁ। কচুখিনি যিহেতু সিজাই লৈছোঁ, বেছি সময় ভাজিব নালাগে। সকলোৱে সিজাই নলয়, আমিহে অলপমান সিজাই লৈছোঁ। ডক্তৰে কয় হিমোগ্ল'বিনৰ কাৰণে কম হ'লে হিমোগ্ল'বিন কচু খাব লাগে, গতিকে আমি মাজে মাজে কচু খাওঁ। বনৰীয়া কচুৱে হওক বা এনেকৈ ঘৰত ৰোৱা চেনি কচু বা দুধ কচু, যিকোনো কচু মাজে মাজে খাব লাগে সকলোৱে। এইখিনি বেছি সময় ভাজিব নালাগে। ইফালে মই পানী গৰম কৰি থৈছোঁ। এতিয়া ইয়াতে অলপমান গৰম পানী দি দিছোঁ। এয়া অলপ সময় উতলিব লাগিব। এতিয়া এইফালে অকণমান মই টেৱাত শুকান জলকীয়া ভাজি লৈছিলোঁ অকণমান তেলত, কাৰণ এইফালে কেঁচা জলকীয়া দিছোঁ, কালাৰটো ভাল হয়। এয়া অকণমান মাছ ভাজি থৈছিলোঁ, ইয়াতে এতিয়া অলপমান মাছ দি দিছোঁ। দুধ কচুটো একেবাৰে সিজাই ল'লেও লনগন হৈ নাযায়। এতিয়া এই অলপমান কচু উলিয়াই অকণমান পিটিকি ল'লে তেতিয়া আঞ্জাখন অকণমান থিৰ হ'ব। অকণমান পিটিকি ল'ব দিছোঁ এইখিনি। এনেকৈ অকণমান পিটিকি ল'লে তেতিয়া আঞ্জাখন অকণ থিৰ হৈ যায় আৰু খাবলৈও খুব ধুনীয়া হয়। আমাৰ কচু আৰু মাছৰ তৰকাৰী প্ৰায় ৰেডি হৈ গৈছে। অকণমান উতল আহিলে আমাৰ কচু তৰকাৰী হৈ যাব। খুব ধুনীয়া কালাৰ আহিছে। কচু প্ৰায় মানুহে খাই ভাল পায়, খোৱাও ভাল যিহেতু, মাজে মাজে খাব লাগে। এয়া আমাৰ দুধ কচু আৰু মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। খুব ধুনীয়া ৰং উঠিছে। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে।